নমস্কাৰ মই ধীৰাজ আপোনাৰ বন্ধু আৰু লৈ আহিছোঁ আজি এটা সৰু কাহিনী যি কাহিনী আপোনাৰ অন্তৰ চুই যাব। অৰুণ নামৰ এজন ব্যক্তি এটা কোম্পানীত 5 বছৰ ধৰি কাম কৰি আছিল। সেই 5 বছৰ তেওঁৰ এবাৰো দৰমহা বঢ়া নাছিল। কিন্তু বিজয় নামৰ এজন ব্যক্তিয়ে চাকৰিত জইন কৰি মাত্ৰ এবছৰৰ ভিতৰতে প্ৰমোচন পাই গ'ল, দৰমহা বাঢ়ি গ'ল। কথাটো শুনি অৰুণৰ খুব বেয়া লাগিল। কথা পাতিবৰ বাবে তেওঁ মালিকৰ ওচৰ পালেগৈ। তেওঁ মালিকক সুধিলে, মই 5 বছৰ ধৰি এই কোম্পানীত কাম কৰি আছো, কিন্তু মোৰ এবাৰো প্ৰমোচন নহল। কিন্তু এই বছৰৰ ভিতৰতে আপুনি বিজয়ৰ দৰমহা কেনেকৈ বঢ়াব পাৰিলে, তেওঁক প্ৰমোচন কেনেকৈ দিব পাৰিলে? মালিকে উত্তৰ দিলে, চাওক, আপুনি আজি মানে গছ কাটে যিমান গছ আজিৰ পৰা 5 বছৰ আগতে কাটিছিলে। আপোনাৰ যদি কাৰ্যদক্ষতা বাঢ়ি যায়, আপোনাৰ যদি কাম কৰাৰ ক্ষমতা বাঢ়ি যায়, তেতিয়া আপোনাৰ দৰমহা বঢ়াত আপোনাতকৈ আমাৰ বেছি ভাল লাগিব। কথাটো শুনি অৰুণ পুনৰ কামলৈ উভতি গ'ল। তাৰপিছত তেওঁ গছ কটা কামত কঠোৰ পৰিশ্ৰম কৰিব ধৰিলে। তেওঁ নিজৰ কামত অতি মনোযোগেৰে বহুত দেৰিলৈকে লাগি থাকিব ধৰিলে। কিন্তু ইমান কষ্ট কৰাৰ পাছতো তেওঁ আগতকৈ বেছি গছ কাটিব নোৱাৰিলে। নিৰাশ হৈ তেওঁ এদিন নিজৰ দুখৰ কথা মালিকক ক'লে। মালিকে অৰুণক বিজয়ৰ কাষলৈ যাবলৈ পৰামৰ্শ দিলে আৰু ক'লে যে বিজয় নিশ্চয় কিবা গম পায় যি আপুনি আৰু মই গম নাপাওঁ। সেইমতে অৰুণ বিজয়ৰ কাষলৈ গৈ ক'লে যে, বিজয়, মই বহুত চেষ্টা কৰিলো কিন্তু ব্যৰ্থ হলো। পিছে তুমি ইমান বেছি গছ কেনেকৈ কাটিব পাৰা? বিজয়ে উত্তৰ দিলে, মই প্ৰতিটো গছ কটাৰ পাছত 2-3 মিনিটৰ বাবে ৰৈ দিওঁ আৰু মোৰ কুঠাৰৰ ধাৰ চোকা কৰোঁ আৰু পুনৰ গছ কাটিবলৈ আৰম্ভ কৰোঁ। আপুনি কওকচোন, আপোনাৰ কুঠাৰৰ ধাৰ শেষ বাৰৰ বাবে কেতিয়া চোকা কৰিছে? বিজয়ৰ প্ৰশ্নে অৰুণৰ চকু মেলি দিলে। তেওঁক নিজৰ প্ৰশ্নৰ উত্তৰ পাই গ'ল। কাহিনীটোৱে আমাক বহুত কিবা শিকায়। যদি আমি নিজৰ বুদ্ধিৰ ধাৰ, জ্ঞানৰ ধাৰ সময়ে সময়ে চোকা নকৰোঁ, তেতিয়া আমি জীৱনত আগবাঢ়ি যাব নোৱাৰিম। প্ৰত্যেকদিনাই আমি নিজৰ নলেজ বঢ়াব লাগিব। যোৱাকালি যিমান ভাল কাম কৰিলোঁ, তাতোকৈ ভাল কাম আজি কৰিব লাগিব। তেতিয়াহে আমি সফলতাক ধৰি ৰাখিব পাৰিম। তেতিয়া কাহিনীটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। ভাল লাগিল লাইক কৰিব আৰু আপোনাৰ বন্ধুকো শ্বেয়াৰ কৰি এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়া ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে এনেধৰণৰ ভিডিঅ' আপোনাৰ সৈতে শ্বেয়াৰ কৰিব পাৰোঁ। তেতিয়া আজিলৈ আহিলোঁ, পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈ সুখত থাকক, আগবাঢ়ি থাকক। জয় অসম।